লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। এটা নতুন লাভ ষ্টৰী লৈ আকৌ মই পাহি আপোনাৰ কাষ চাপিলোহি। ইমেইল যোগে নিজৰ ষ্টৰী পঠিয়াইছে মহম্মদ গিয়াজুদ্দিন আহমেদে। আহক আজি শুনো তেওঁৰ লাভ ষ্টৰী। মৰমৰ পাহিবা, প্ৰথমতে আপোনাক আৰু আপোনাৰ লগত ড্ৰামা দিয়া দাদা বাইদেউ দুজনকো হিয়া ভৰা মৰম যাচিলোঁ। আশা কৰোঁ আপুনি ভালে আছে। ভগৱান আৰু আল্লাৰ কৃপাত ময়ো ভালে আছোঁ। মোৰ নাম মহম্মদ গিয়াছুদ্দিন আহমেদ। মোৰ ঘৰ দৰং জিলাৰ চিপাঝাৰ শালমাৰা গাঁও। পাহিবা, মই আপোনাৰ লাভ ষ্টৰী প্ৰায় 2014 চনৰ পৰাই শুনি আহিছোঁ। তেতিয়া আমাৰ ঘৰত এটা ৰেডিঅ' আছিল আৰু পাহিবা, আপোনাৰ মাতটো ইমানেই শুৱলা আৰু মৰম লগা মই নুশুনি থাকিবই নোৱাৰিছিলোঁ। আৰু বা মই অপেক্ষাৰে বাট চাই ৰ'ম আপোনাৰ শুৱলা আৰু মৰম লগা কণ্ঠৰে ষ্টৰীটো শুনিবলৈ। আৰু মোৰ লাভ ষ্টৰীটোৰ নাম তুমি মোৰ লগত মিছা প্ৰেমৰ অভিনয় কিয় কৰিলা। পাহিবা, 2015 চনত মই মেট্ৰিক পাছ কৰিলোঁ, 3rd ডিভিজন। মই পঢ়াত খুব ভাল আছিলোঁ, কিন্তু হাতৰ আখৰ বেয়া কাৰণে মই ইমান ভালকৈ পৰীক্ষা দিব নোৱাৰিলোঁ। মই এজন শাৰীৰিকভাৱে অক্ষম ল'ৰা। মোৰ হাতৰ আখৰ একেবাৰে বেয়া আছিল। 2017 চনৰ কথা, মই হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ। কলেজ মোৰ ঘৰৰ পৰা প্ৰায় 9 কিলোমিটাৰমান আৰু গাড়ী ভাড়া 50 টকা। তাতেই মোৰ ভাল বন্ধু এজন আছিল, নাম আব্দুল জলিল। কলেজত ওচৰত এখন ছোৱালীৰ হাইস্কুল আছিল। পাহিবা, মই বহুত লাজ কৰিয়া আছিলোঁ। যেতিয়া কলেজ ছুটি হয় তেতিয়া আমি আমাৰ লগৰ কেইটাই চিঙৰা আৰু মিঠাই খাবলৈ গৈছিলোঁ। আৰু মই পাহিবা চিঙৰা আৰু মিঠাই খাই খুব বেছি ভাল পাওঁ। চিঙৰা আৰু মিঠাই খাই থাকোঁতেই মোৰ ভাল বান্ধৱী এজনীয়ে মোক ক'লে, 2 বছৰ হৈ গ'ল এজনী গাৰ্লফ্ৰেণ্ড পটাব পৰা নাই তই। কি কবি, মোকনো কোনে ভাল পাব। আজিকালি এইবিলাক মেটাৰ নকৰে দেই, মই তোক হেল্প কৰি দিম। হ'ব দে, চাওঁচোন। চ' আজি আমি শুনি গৈ থাকিম গিয়াছুদ্দিন আহমেদৰ লাভ ষ্টৰী তুমি মোৰ লগত মিছা প্ৰেমৰ অভিনয় কিয় কৰিলা। শুনি থাকক এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি আমি শুনি আছোঁ গিয়াছুদ্দিন আহমেদৰ লাভ ষ্টৰী তুমি মোৰ লগত মিছা প্ৰেমৰ অভিনয় কিয় কৰিলা। আগলৈ তেওঁ লিখিছে, সেইদিনা আছিল 12/9/2017 তাৰিখ। সেইদিনা কলেজ ছুটি হোৱাৰ পিছত মোক মোৰ লগৰজনীয়ে মাত লগালে। মই লাজ কৰি তাইৰ ওচৰলৈ গ'লোঁ, কাৰণ তাইৰ লগত আৰু এজনী ছোৱালী আছিল। মোৰ লগৰজনীয়ে মোক ক'লে চিনাকি হ। তেতিয়া মই লাজ কৰি মোৰ নামটো তাইক ক'লোঁ গিয়াছুদ্দিন আহমেদ বুলি। আৰু তাইও, মানে মোৰ লগৰজনীত ওচৰত যিজনী ছোৱালী থিয় হৈ আছিলে, তাইও তাইৰ নামটো ক'লে, নাম ময়ূৰী বুলি। আৰু তাই ক্লাছ 9ত পঢ়ি আছে। তাৰপিছত ময়ো যাওঁ বুলি কৈ তাৰ পৰা গুচি আহিলোঁ। তাৰপিছত মই 2 দিন কলেজ যাব পৰা নাছিলোঁ, মোৰ জ্বৰ হৈছিল। আৰু মই পিছদিনা আকৌ কলেজত গ'লোঁ। মোক মোৰ লগৰজনীয়ে মাত লগালে আৰু এটা ভাল খবৰ আছে বুলি ক'লে। মই তাইৰ ওচৰত গ'লোঁ আৰু তাই মোক এখন লেটাৰ দিলে। মোক এইটোও সুধিলে যে মই কলেজ কিয় অহা নাছিলোঁ। মই ক'লোঁ জ্বৰৰ বাবে অহা নাছিলোঁ। এই চিঠিখন মোক তাইৰ লগৰ ময়ূৰীয়ে দিয়া বুলি ক'লে আৰু উত্তৰটো ভাবি দিবলৈ ক'লে। মই চিঠিখন ল'লোঁ আৰু ঘৰলৈ উভতি আহিলোঁ। সেইদিনা চিনাকি হোৱা ছোৱালীজনীয়ে এখন চিঠি দিলে। ছোৱালীজনীৰ নাম ময়ূৰী। চ' চিঠিখনত কি লিখা আছে জানিবলৈ শুনি থাকক আজি ষ্টৰীটি। এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ আজি গিয়াছুদ্দিন আহমেদৰ লাভ ষ্টৰী তুমি মোৰ লগত মিছা প্ৰেমৰ অভিনয় কিয় কৰিলা। আগলৈ তেওঁ লিখিছে, গধূলি পঢ়া টেবুলত বহি মই চিঠিখন পঢ়িবলৈ হাতত তুলি ল'লোঁ আৰু মই চিঠিখন পঢ়িলোঁ। তাত লিখা আছিল, পোনপ্ৰথমে মোৰ হিয়া ভৰা মৰম যাচিলোঁ। আশা কৰোঁ আপুনি ভালে আছে। ভগৱান আৰু আল্লাৰ কৃপাত ময়ো ভালে আছোঁ। মোক তোমাৰ ফ্ৰেণ্ডজনীয়ে সকলো কথা কৈছে। তুমি লাজ কৰিয়া। মই বেছি একো নিলিখোঁ। কাইলৈ কলেজত আহিবা আৰু ময়ো স্কুলত যাম আৰু তুমি মোক কলেজ ছুটি হ'লে লগ কৰিবা। অলপ সময় উলিয়াই আহিবা, মই বাট চাম। ইতি ময়ূৰী। পিছদিনা মই কলেজত গ'লোঁ। গৈয়ে মই মোৰ লগৰজনীক বিচাৰিলোঁ, তাইক লগ নাপালোঁ। পিছত মই মোৰ ফ্ৰেণ্ড আব্দুলক সুধিলোঁ যে আমাৰ ফ্ৰেণ্ড মমি অহা নাই নেকি। সিও ক'লে
তাইৰ হেনো মাকৰ লগত গুৱাহাটীত গৈছে কিবা কামত তাৰপিছত আব্দুল নিজৰ ক্লাছ আৰম্ভ হোৱাৰ বাবে ৰুমলৈ গুচি গ'ল মোৰ সেইটো ছাবজেক্ট নাছিল বাবে মই ক্লাছলৈ নগ'লোঁ সেইখিনি সময়তে আমাৰ কাষত থকা ছোৱালী হাইস্কুলখন ছুটি হ'ল মই ময়ূৰীক লগ পালোঁ আৰু তাই ক'লে অ' ময়ূৰী অঁ তুমি বাহিৰত যে ক্লাছ নাই নেকি এই আজি তেনেকৈ নাই ৰ'বা অঁ তেতিয়াহ'লে ব'লা নহ'লে ৰেষ্টুৰেণ্টত বহু কথা পাতোঁ পাৰি ব'লা হোটেলত গৈ মই চিঙৰা আৰু মিঠাই অৰ্ডাৰ দিলোঁ চ' এতিয়া তেওঁলোকৰ মাজত কি কথা হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে ৱেলকাম বেক মই আছোঁ আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ আমি মহম্মদ গিয়াছুদ্দিন আহমেদৰ লাভ ষ্টৰী তুমি মোৰ লগত মিছা প্ৰেমৰ অভিনয় কিয় কৰিলা আগলৈ তেওঁ লিখিছে খোৱাৰ মাজে মাজে মোৰ আৰু ময়ূৰীৰ কথা বতৰা চলি থাকিল আৰু তাৰ মাজতে ময়ূৰীয়ে মোক ক'লে অঁ এই এটা কথা সোধো বেয়া পাবা নেকি সুধা কি মানে তোমাৰ এইটো যে ছিটুৱেশ্যনটো সেইটো জন্মৰ পৰাই নে জন্মৰ পৰাই অঁ সোধাৰ কাৰণে বেয়া নাপাবা হা মানে তোমাক চাগে বহুতেই সোধে মই মানে সুধিলোঁ আৰু ইমান মানে বেয়া নাপাবা মই তেনেকৈ ভাবি একো সোধা নাই মই জাষ্ট জানিব বিচাৰিছিলোঁ আৰু এই একো নাই দিয়া এইটো নৰ্মেল হৈ গৈছে আজিকালি মোৰ কাৰণে অ'কে তোমাৰ ফোন নাম্বাৰটো দিবা নেকি মোৰতো ফোন নাই ঠিক আছে মোৰটোৱে লৈ লোৱা নহ'লে তুমি দিয়া এইটো লিখি দিয়া নহ'লে অঁ দিছোঁ অঁ তুমি হেৰি ৰাতি 8টামান বজাৰ পিছতহে কল কৰিবা হা তেতিয়া মানে মোবাইলটো মোৰ লগত থাকে আৰু হ'ব বাৰু কিন্তু মই চিনাকি দাদা এজনৰ পৰাহে কৰিম হ'বনে অঁ হ'ব একো নাই চ' আগলৈ কি হয় শুনি থাকক আজি ষ্টৰীটি এণ্ড ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে ৱেলকাম বেক শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ আমি মহম্মদ গিয়াছুদ্দিন আহমেদৰ লাভ ষ্টৰী তুমি মোৰ লগত মিছা প্ৰেমৰ অভিনয় কিয় কৰিলা আগলৈ তেওঁ লিখিছে পিছবেলা মই দাদাক বিচাৰি তিনিআলি গ'লোঁ তাত দাদাৰ দোকান মই দোকানত গৈ দাদাৰ মোবাইলটো খুজিলোঁ আৰু দাদাই দিলে তাৰপিছত তাইৰ নম্বৰটো উলিয়াই ফোন কৰিলোঁ হেল্ল' হেল্ল' চিনি পাইছানে অঁ পাইছোঁ কোৱা কি কৰিছা এনেই আছোঁ তোমাৰ ঘৰত কোন কোন আছে বাৰু মোৰ ঘৰত মানে আৰে ঘৰত কোন কোন আছে তোমাৰ মা দেউতা দাদা ভণ্টি মা দেউতা দাদা আৰু মই অঁ তোমাৰ মোৰ মা দেউতা মই আৰু মোৰ ভণ্টি দুজনী ঐ হেৰি ৰ'বা হা মা আহিছে মানে ভাত খাবলৈও হ'ল নহয় কালি কলেজত লগ পাম দিয়া হা বাই বাই দিয়া হ'ব ৱেল এটা কথাটো আমি গম পাইছোঁ যে ময়ূৰী খুব স্মাৰ্ট আৰু তাইয়ে ইনিচিয়েশ্যনবোৰ লৈ আছে এতিয়া লগ পাই কি কৰিব বা লগ হৈ তেওঁলোকে কি কথা পাতিব জানিবলৈ অকণমান অপেক্ষা কৰক ষ্টে টিউন এণ্ড ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে ৱেলকাম বেক মই আছোঁ আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ আজি মহম্মদ গিয়াছুদ্দিন আহমেদৰ ষ্টৰী আগলৈ তেওঁ লিখিছে পিছদিনাখন মই অলপ সোনকালেই কলেজ গ'লোঁ কাৰণ ময়ূৰীয়ে বা কি কয় সেইটো জনাৰ এক্সাইটমেণ্ট এটা আছিল আৰু সেইদিনা ক্লাছত মোৰ একেবাৰে মন বহা নাছিল মই কলেজৰ গেটৰ সন্মুখত মোৰ বন্ধু আব্দুলৰ লগত কথা পাতি থাকোঁতে হঠাৎ আব্দুলে মোক ক'লে যে সেইফালৰ পৰা ময়ূৰী আহিছে তাই ওচৰত আহি মোক সুধিলে ঐ ময়ূৰী তোমাৰ সদায় ক্লাছ নাথাকে নে কি মই যে সদায় তোমাক এইটো টাইমতে লগ পাওঁ বাহিৰত আৰে থাকেও মানে আজি জল্দি শেষ হ'ল আজিও অঁ হেৰি ৰেষ্টুৰেণ্টত যাওঁ ব'লা ৰেষ্টুৰেণ্ট ব'লা হেৰি শুনা না কথা এটা কওঁ খং বা গালি নাপাৰাতো কিয় পাৰিম কোৱা মই মানে তোমাক ভাল পাই পেলাইছোঁ কি ধেমালি ধেমালি কিয় কৰিম বাৰু মোৰ মুখখনত কিমান হাঁহি কৈ আছোঁ নেকি ধেমালি কৰা নাই যদি কি কৰিম মোৰ অৱস্থাটো তুমি দেখিছা নাই মই ধেমালিবিলাক নকৰিবা দেই তোমাৰ অৱস্থা মানে তোমাৰ হাতখনৰ যে প্ৰব্লেম আছে
যদি মই তেনেকৈ ভাবিলোৱে হয় ইনিচিয়েটিভবোৰ কোনে লৈ আছেনো কোনেনো তোমাক বাৰে বাৰে কয় বোলা কথা পাতোঁ ফোন নাম্বাৰ লোৱা ৰেষ্টুৰেণ্টত বহোঁ মইতো লৈ আছোঁ ন মোৰ প্ৰব্লেম থাকিলে মই ক'লোঁ হয় নেকি কোৱাটো বহুত সহজ কৈ থাকিব পাৰি এতিয়া মানে মই প্ৰুফ কেনেকৈ কৰিব লাগিব তাৰমানে মই কি কৰিব লাগিব ন প্ৰুফ নহয় এজন ফিজিকেলি হেণ্ডিকেপ ল'ৰা আৰু তুমি নিজকে চোৱা এইবোৰ বাদ দিয়া তাৰমানে কি এতিয়া তাৰমানে তোমাক যদি কোনোবাই ভালো পায় সেই ভাল পোৱা মানুহজনৰ দুখ হ'ব পাৰে নেকি বিকজ তোমাৰ ফিজিকেলি প্ৰব্লেম আছে এতিয়া মই তোমাক যদি ভাল পাইছোঁ ন যদি মোৰ তোমাৰ লগত কিমান ল'ৰা আছে দেখোন মই চবৰ তাতে যাব পাৰোঁ তেতিয়াহ'লে তোমাৰ তাতে কেলৈ আহিছোঁ ন তুমি চিৰিয়াছলি কৈছাতো নে পিছলৈ মই হ'ব যোৱা নালাগে হ'ব যোৱা তুমি ধেমালিয়ে কৰি থাকা চিৰিয়াছলিটো কৈছোঁ ন নহ'লে মই তোমাক কওঁ নেকি বাৰু এৰি নিদিয়াতো নিদিওঁ তোমাৰ লগতে থাকিম চ' অৱশেষত ময়ূৰীয়ে ইনিচিয়েটিভ ল'লে তেওঁ নিজৰ মনৰ কথা এক্সপ্ৰেছ কৰিলে আৰু গিয়াছুদ্দিনেও প্ৰপ'জেল একচেপ্ট কৰিলে চ' এটি ৰিলেশ্যনশ্বিপত সোমাই পৰিলে ময়ূৰী আৰু গিয়াছুদ্দিন চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী দি এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ আমি মহম্মদ গিয়াছুদ্দিন আহমেদৰ লাভ ষ্টৰী তুমি মোৰ লগত মিছা প্ৰেমৰ অভিনয় কিয় কৰিলা চ' আগলৈ তেওঁ লিখিছে এনেকৈয়ে আমাৰ দুয়োৰে মাজত ভালপোৱা আৰম্ভ হ'ল আৰু তেতিয়া মোৰ মোবাইল নাছিল যদিও কলেজ ছুটি হোৱাৰ পিছত লগালগি হৈছিলোঁ আৰু প্ৰায়ে আমি চিঠিৰ জৰিয়তে খা খবৰ লোৱা কৰিছিলোঁ তাৰপাছতেই মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিলোঁ আৰু BA নাম লগালোঁ চিপাঝাৰ কলেজত পঢ়ি থকাৰ সময়তে মোক ঘৰৰ পৰা এটা ফোন দিলে আৰু তেতিয়াৰ পৰা মই তাইৰ সৈতে ফোনত কথা পাতিবলৈ ল'লোঁ প্ৰায়ে আমি ফোনত কথা পাতোঁ তেতিয়া ময়ূৰী ক্লাছ 10 আৰু মই তাইক পঢ়াৰ বাবে জোৰ দিছিলোঁ তাইৰ পৰীক্ষাও আহি পালে আৰু তাই পৰীক্ষা ভালদৰে পাছো কৰিলে তাৰপিছত তাই নতুন কলেজত নামভৰ্তি কৰিলে তেতিয়া নতুন কলেজত নতুন বন্ধু বান্ধৱী তাই বিজি হৈ পৰিলে এইফালে মোৰো BA ফাৰ্ষ্ট ছেমৰ পৰীক্ষা আহি আছিল সেইকাৰণে ময়ো তাইক বেছি ভালকৈ ফোন কৰিব পৰা নাছিলোঁ দিনটোত এবাৰ কথা পাতোঁ আৰু তাৰপিছত পৰীক্ষালৈ বিজি হৈ যাওঁ পৰীক্ষাৰ পিছত যেতিয়াই মই তাইক ফোন কৰোঁ প্ৰায়ে তাইৰ নম্বৰটো বিজি পোৱা হ'লোঁ এদিন মই তাইক আকৌ ফোন কৰিলোঁ তেতিয়াও তাইৰ ফোনটো বিজি তাৰপিছত যেনিবা তাই কল বেক কৰিলে আৰু মই সুধিলোঁ হেল্ল' বা নহয় তুমি বাৰে বাৰে কেলৈ ফোন কৰি আছা তুমিতো গম পাইছাই ন মই ফোনত আছোঁ ক'ত ফোন কৰি থাকা ডেইলি কি ডেইলি মোৰ ফ্ৰেণ্ডছ নাই নেকি মই সিহঁতৰ লগত কথা নাপাতিম নেকি থাকে মইতো ইমান ফোন কৰি আছোঁ এবাৰ ৰিচিভ কৰিব পাৰা ন ৰিচিভ কৰিব পাৰোঁ আৰে মইতো কিবা কথাই পাতি আছোঁ ন বুজিব লাগে মই কি বেলেগৰ লগত কথা পাতিব নালাগে মানে এনি টাইম মই তোমাৰ লগতে কথা পাতি থাকিম কোৱা কি কথা আছে মই নোৱাৰা বুলি কেতিয়া ক'লোঁ কি কথা আছে কোৱা এতিয়া মানে এতিয়া কথা থাকিলেহে মই ফোন কৰিব পাৰিম নেকি ফ্ৰাম চোৱা হা এনেকৈ মোৰ কাজিয়া লাগিবলৈ মন নাই মোৰ পঢ়িবলৈও আছে পিছত কথা পাতিম আৰু মোৰ ফ্ৰেণ্ডছবোৰ ৰৈ আছে কথা পাতিবলৈ বাই নতুন পৰিৱেশ নতুন বন্ধু নতুন বান্ধৱী আৰু নতুন ইম'শ্যনছ আৰু এইবোৰ ইম'শ্যনছেই কেতিয়াবা এটা চলি থকা ৰিলেশ্যনশ্বিপতো প্ৰব্লেমছ ক্ৰিয়েট কৰিব পাৰে চ' এনেকুৱা কি প্ৰব্লেম হ'ল এওঁলোকৰ ৰিলেশ্যনশ্বিপত জানিবলৈ শুনি থাকক আগলৈ এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ আজি মহম্মদ গিয়াছুদ্দিন আহমেদৰ ষ্টৰী তুমি মোৰ লগত মিছা প্ৰেমৰ অভিনয় কিয় কৰিলা আগলৈ তেওঁ লিখিছে পাহি বা সেই যে ফোন কাটি দিলে তাৰপিছত আৰু কোনো কণ্টেক্ট নাই প্ৰায় 3 মাহমান মূৰত হঠাৎ এদিন মোলৈ এটা ফোন আহিল মই ফোনটো ধৰিলোঁ হেল্ল' চিনি পাইছানে নাই পোৱা কোনে ক'লে ফ্ৰাম পাইছা দিয়া ময়ূৰীয়ে কৈছোঁ এইটো কাৰ নম্বৰ মানে মই সেইটো ক'বলৈ ফোন কৰিছোঁ এইটো মোৰ বয়ফ্ৰেণ্ডৰ নম্বৰ আৰু তুমি মোক আৰু মানে ফোন মেছেজ নকৰিবা ইয়াতেই মানে শেষ কৰোঁ আৰু আকৌ ধেমালি কৰিলা ন মই সঁচাকৈ কৈছোঁ এইটো মোৰ বয়ফ্ৰেণ্ডৰ নম্বৰ হয় আজিৰ পৰা আৰু মোক কণ্টেক্ট নকৰিবা বাই হেল্ল' আকৌ কেলৈ ফোন কৰিছা নহয় তুমি এনেকৈ কাটি যাব নোৱাৰা মোৰ কেইটামান কথা আছে মই তোমাক কৈছোঁৱে আৰু ফোন নকৰিবা মোৰ কোৱাখিনি মই কৈ দিলোঁ
তোমাৰ কোৱাখিনি কৈছা, কিন্তু আগতে তুমি কি কৈছিলা? সেইবোৰ কি মিছা আছিলে নেকি তোমাৰ? এইবোৰ বাদ দিয়া আৰু বাদ কিয় দিম? তুমিয়েতো কৈছিলা ন ধেমালি নহয়, কিবা নহয়। এতিয়া এইবোৰ মই জানিছিলোঁ এইবোৰ হ'ব বুলি, সেইকাৰণে মই কৈছিলোঁ তোমাক তেতিয়া। এতিয়া হ'ব, মই ক'লোঁ আৰু এতিয়া এইটো বাদ দিয়া আৰু মই বাদ কেনেকৈ দিম? আৰে তুমি মই আগবাঢ়িছিলা কিয়? মই নোৱাৰোঁ শাৰীৰিকভাৱে অক্ষম ল'ৰা এটাৰ লগত থাকিবলৈ। তেতিয়াতো জানিছিলা তুমি মই ফিজিকেলি হেণ্ডিকেপ বুলি? তেতিয়া তোমাৰ এইবোৰ মাথাত অহা নাছিলে? কিয় ভাল পাব শিকালা? মইতো এইবোৰ বুজিও পোৱা নাছিলোঁ ন। হ'ব দিয়া। হ'ব, ৰাখা ফোন, বাই। পাহিবা, মোৰ বহুত দুখ লাগিল আৰু মই কান্দিলোঁ, বহুত কষ্ট পাইছিলোঁ। তাৰ পাছত পাহিবা, তাইক মই বহুত ফোন মেছেজ কৰিলোঁ, কিন্তু মোৰ নম্বৰটো ব্লক কৰি থৈছিল। পাহিবা, এতিয়া মই এখন ফাষ্ট ফুডৰ দোকান দিবলৈ আৰম্ভ কৰিলোঁ। মই দিনত বহুত বিজি হৈ থাকোঁ, গতিকে সেইখিনি সময়ত মনত পৰিলেও পাহৰি যাওঁ। কিন্তু ৰাতি যেতিয়া ঘৰলৈ উভতি যাওঁ তেতিয়া বহুত বেছি কষ্ট হয়। মই তাইক বহুত ভাল পাইছিলোঁ, মই আজিও পাহৰিবলৈ পৰা নাই। আৰু মই প্ৰথম প্ৰেমত পৰিছিলোঁ, সেইকাৰণে চাগে আৰু বেছি কষ্ট পাইছোঁ পাহিবা। তাই য'তেই থাকে, যাৰ লগতে থাকে, সুখত থাকক, সেয়াই মই আল্লাহৰ আগত প্ৰাৰ্থনা কৰোঁ। পাহিবা, শাৰীৰিকভাৱে অক্ষম হৈ জন্ম হোৱাটো মোৰ ভুল নেকি? এয়া মই প্ৰথম চিঠি লিখিছোঁ পাহিবা। ক'ত কি লিখিব লাগে মই ভালকৈ নাজানো, বানানো ভুল হ'ব পাৰে। আপুনি শুধৰাই লৈ পঢ়িব বুলি আশা থাকিল। এয়াই মোৰ লাভ ষ্টৰী পাহিবা। আপোনাৰ শুৱলা আৰু মৰম লগা মাতৃত মোৰ জীৱনৰ প্ৰথম প্ৰেম কাহিনীটি শুনিবলৈ পাম বুলি আশাৰে ৰৈ থাকিলোঁ। ইতি মোহাম্মদ গিয়াছুদ্দিন আহমেদ। ৱেল গিয়াছুদ্দিন, থেংক ইউ ছ' মাছ, তুমি তোমাৰ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিলা। ৱেল, তুমি তোমাৰ যিটো ইনএবিলিটি, সেইটো আচলতে স্পেচিয়েল এবিলিটি বুলিয়ে মই ক'ম। সেইটো এটা ৰিজন কেতিয়াও হ'ব নোৱাৰে কাৰোবাৰ প্ৰেমত পৰাটো বা কাৰোবাৰ পৰা আঁতৰি অহাটো। এতিয়া যিটো সময়ত তোমালোকৰ ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হৈছিলে, সেইটো একেবাৰেই আৰ্লি ষ্টেজ। তাই ক্লাছ 9ত নে 8ত পঢ়ি আছে আৰু তুমি জাষ্ট মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী। চ' দিছ ইজ জাষ্ট এন ইনিচিয়েল ষ্টেজ। লাইফত এনেকুৱা ছোৱালী পাবা যি ছোৱালীয়ে এইখিনি মেচিয়ৰিটি নিজৰ মাজত আনিব বা এই ইমেচিয়ৰিটিখিনি ক্ৰছ কৰাৰ পিছত সেই ষ্টেজটো পাব য'ত তোমাক তোমাৰ ফিজিকেল ইনেবিলিটি বা ডিছেবিলিটি হিচাপে নহয়, তোমাক এজ এ হিউমেন বিং চাব, এণ্ড দেট উড বি ইয়ৰ লাইফ পাৰ্টনাৰ। চ' দিছ ইজ টু আৰ্লি টু জাজ ছামৱান অৰ কাম টু আ কনক্লুজন। গতিকে এয়াই শেষ নহয়, এয়া আৰম্ভণিহে। এটা লাৰ্ণিং পালা, এটা লেচন পালা, অকণমান চুইট মেমৰিজ থাকিলে, দুখো থাকিলে। চ' দিছ ইজ জাষ্ট এন আৰ্লি ফেজ। এতিয়া তুমি কাম কৰি গৈ আছা, কাম কৰি গৈ থাকা। লাইফত তোমাৰ বাবেও ভগৱানে এনেকুৱা এগৰাকী ব্যক্তিক ৰেডি কৰি থৈ দিছে, যেতিয়া পাৰফেক্ট আৰু কাৰেক্ট টাইমটো আহিব ন, তেতিয়াহে তেওঁ তোমাৰ লাইফত এণ্ট্ৰি মাৰিব। আৰু তেতিয়ালৈকে বি পজিটিভ, ৱৰ্ক হাৰ্ড এণ্ড ষ্টে ৱেল। আই উইচ ইউ অল দ্য বেষ্ট। এয়া আছিলে আজিৰ ষ্টৰী। এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, to fall in love, it's a great feeling. You will get to learn a lot. And always remember, I love you. Red FM, बजाते रहो। 9 3.5 बजाते रहो।